দেশৰ ৰাজধানী চহৰ নতুন দিল্লীস্থিত যন্তৰ মন্তৰত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে সাব্যস্ত কৰিলে 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট। আমছুৱে অসমৰ সংখ্যালঘু জনগণৰ ন্যায় নিৰাপত্তা আৰু অধিকাৰৰ হকে 12 দফীয়া দাবী সম্মিলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। উল্লেখ্য যে আমছুৰ 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘটত আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে নিজৰ বক্তব্যৰ মাজেৰে কেতবোৰ গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰাৰ লগতে বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে। আৰু এইটো কথা স্পষ্ট কৰি দিওঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 25বাৰ মুখ্যমন্ত্ৰী হলেও অসমৰ সংখ্যালঘু ধৰ্মীয় সংখ্যালঘুৰ বুকুৰ পৰা কলিজাৰ পৰা মাদ্ৰাসা শিক্ষা ধৰ্মীয় অনুষ্ঠান তেওঁ শেষ কৰিব নোৱাৰে। আমছুৰ স্পষ্ট। লগতে আজি অবৈধ যিসকল গৰাকীয়া পীড়িতক আজি তেওঁলোকক লেণ্ড দিব লাগে, ভূমি দিব লাগে, ভূমি প্ৰদান নকৰি পেলাই আজি ভাৰতীয় নাগৰিক হোৱাৰ পিছত তেওঁলোকে কেৱল মুছলমান হোৱাৰ কাৰণেই আজি তেওঁলোকক অবৈধভাৱে উচ্ছেদ কৰি আজি তেওঁলোকৰ মানৱ অধিকাৰ উল্লংঘন কৰা হৈছে, সংবিধানে দিয়া অধিকাৰ খৰ্ব কৰা হৈছে। গতিকে এই উচ্ছেদ প্ৰক্ৰিয়া বন্ধ কৰাৰ দাবী উত্থাপন কৰিছো আৰু উচ্ছেদিত পৰিয়ালসকলক পুনৰ্সংস্থাপনৰ দাবী আমি উত্থাপন কৰিছো। আজি চাব অসমৰ গৰিয়ামৰীয়া দেশী জোলাসকলক কেতিয়াবা খিলঞ্জীয়াৰ চাৰ্টিফিকেটৰ নামত, কেতিয়াবা অসমীয়া মুছলমানৰ নামত, কেতিয়াবা 100 কোটি 200 কোটিৰ পেকেজ ঘোষণা কৰি তেওঁলোকৰ আৰ্থ সামাজিক ৰাজনৈতিক সকলো ক্ষেত্ৰত তেওঁলোকক পিছপৰাই ৰাখিছে। গতিকে আজি আমি এই ধৰ্ণাস্থলীৰ পৰা দাবী উত্থাপন কৰিছো গৰিয়ামৰীয়া দেশী জোলাসকলৰ আৰ্থ সামাজিক ৰাজনৈতিক শৈক্ষিক উন্নয়নৰ কাৰণে তেওঁলোকক সুকীয়াভাৱে ছেটেলাইট পদ্ধতিত হলেও তেওঁলোকক মানে স্বাস্থ্য সেৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আজি চৰ অঞ্চলৰ মানুহখিনি আটাইতকৈ পিছপৰা মানুহ, তেওঁলোকৰ শিক্ষা স্বাস্থ্য সকলো ক্ষেত্ৰত পিছ পৰি আছে। চৰ অঞ্চলে অসমৰ অৰ্থনৈতিক ভঁৰাল টনকিয়াল কৰি আছে, সেই চৰ অঞ্চলৰ মানুহখিনিৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে আজি আমি সজৰে চৰ অঞ্চলৰ মানুহখিনিৰ কাৰণে অভিযোগ দাবী আমি উত্থাপন কৰিছো। লগতে আজি NRCৰ কাম যিখিনি বাকী আছে সেইখিনি সম্পূৰ্ণ হ'ব লাগে। ডি ভোটাৰৰ নামত সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধ হ'ব লাগে। আজান ফকীৰৰ নামত আমি ইউনিভাৰ্চিটি বিচাৰিছো। বাঘ হাজৰিকাৰ নামত আজি লাচিত বৰফুকনৰ কথা আমি সকলোৱে গম পাওঁ, বাঘ হাজৰিকা গম পাওঁ। আপুনি বিজেপি চৰকাৰখনে বাঘ হাজৰিকা সময়ে মানে অপৃশ্য বুলি তেওঁলোকে গণ্য কৰিব বিচাৰে। গতিকে বাঘ হাজৰিকাৰ কথাটো যাতে সকলোৱে গম পাই থাকে, গোটেই ভাৰতবৰ্ষত যাতে গম পায় তাৰ কাৰণে তেওঁলোকৰ কাৰণে এটা সৈনিক স্কুলত আমি দাবী উত্থাপন কৰিছো। অসমৰ সংখ্যালঘু সমাজত শৈক্ষিক ক্ষেত্ৰত একেবাৰে অন্ধকাৰত থাকি শৈক্ষিকভাৱে তেওঁলোকক যি আক্ৰমণ কৰা হৈছে, শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত অসমৰ সংখ্যালঘু অঞ্চলত শৈক্ষিক অনুষ্ঠান গঢ় দিবৰ কাৰণে আমি আজি ধৰ্ণাস্থলীৰ পৰা দাবী উত্থাপন কৰিছো। এইকেইটা দাবী যদি চৰকাৰে পূৰণ নকৰে, ভূমিহীন মানুহক ভূমিৰ ব্যৱস্থা, তাৰপিছত উচ্ছেদ প্ৰক্ৰিয়া বন্ধ কৰা, মাদ্ৰাসা শিক্ষা ধৰ্মীয় আক্ৰমণ বন্ধ কৰা, সংখ্যালঘু চৰ অঞ্চলৰ OBC প্ৰদান কৰা, গৰিয়ামৰীয়া সাহিত্য পৰিষদৰ দাবী উত্থাপন কৰিছো। এইবিলাক দাবী যদি তেওঁলোকে পূৰণ নকৰে, অসমত এক ভয়াৱহ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাব। আজি ৰাষ্ট্ৰীয় পৰ্যায়ত আমি ধৰ্ণা দিছো, আমি ভাৰতবাসী ৰাইজৰ সহযোগিতা বিচাৰিছো, আমি অসমৰ ৰাইজৰ সহযোগিতা বিচাৰিছো। সকলোকে লৈ অসমখন আগবাঢ়িলে অসম 5খন ৰাজ্যৰ ভিতৰত এখন হ'ব, অন্যথাই মুখ্যমন্ত্ৰী সপোন দেখিছে এই হ'ব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া চকীত বহি ধৰ্ম নিৰপেক্ষতাৰ পৰিচয় দি ধৰ্মীয় সংখ্যালঘুসকলক আক্ৰমণ বন্ধ কৰি সকলোকে লগত লৈ অসমৰ উন্নয়ন কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি এই ধৰ্ণাস্থলীৰ পৰা অন্যথা এক ভয়াৱহ গণতান্ত্ৰিক আন্দোলনৰ সন্মুখীন হ'বৰ কাৰণেও